बिटिआर गोजोन गोरोबथाखौ खोथा होनाय बादि हाग्रामा महिलारिनि खुंथाया फालिबाय। जेलाव थानाय NDFB केदारफोरखौ दिहुननायनिबो खोथा हाग्रामा महिलारिनि। बिटिआर गोजोन गोरोबथाया 2020 मायथाइनि 27 जानुवारियाव एबसु NDFB आरो UBP मोनथाम सोमावसारग्रा आफादनि गेजेराव भारत सरकार आरो आसाम सरकारजों जादोंमोन। नाथाय बिटिआर गोरोबथाखौ खालामनाया 6 बोसोर आबुं जाबाय। अब्लाबो दिनैसिमबो गोरोबथानि गोनां दफाफोरा मावफुंजायाखै। आज हल 27 जानुवारि बडो पिस एग्रीमेंट पिस एकर्ड তোৰ দিন আৰু আমি বিটিসি গভৰ্নমেণ্ট হৈ পেলাই আজি হেতু সেলিব্ৰেট কৰিবলৈ হাতত লৈছো আৰু আমাৰটো হল শান্তি চুক্তিৰ নামত গভৰ্নমেণ্ট অফ ইণ্ডিয়া গভৰ্নমেণ্ট অফ আসাম আৰু চুক্তিকাৰী এফসু NDFB আৰু UBPৰ মাজত যিখিনি এগ্ৰিমেণ্ট হল সেইখিনি এগ্ৰিমেণ্টৰ যিখিনি চুক্তিৰ দফাবিলাক আছে হেতু ৰূপায়ণ কৰাটো চৰকাৰৰ দায়িত্ব। এই হিচাপত মই আলোচনাত বহিম গভৰ্নমেণ্ট অফ আসাম বা গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ লগত যিখিনি NDFBৰ সমস্যা বা যিখিনি আপসুৱে শান্তি চুক্তিৰ নামত যিখিনি দফাবিলাক এগ্ৰিমেণ্ট কৰি আনিছে হেতু মই চেষ্টা চলাম নিশ্চয় কৰিব। কিছু দফা আছে এতিয়ালৈকে হোৱা নাই যেনেকৈ আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক ST হিলছ বনোৱা হেতুটো মেইন আমাৰ ডিমাণ্ড। এইটো বিটিসি চুক্তিটো আছে আৰু বডো পিস এগ্ৰিমেণ্ট ইয়াতেও আছে। তো হেতু কেতিয়া হ'ব আমি আজিৰ দিনত ক'ব নোৱাৰো। মুঠতে আমি চেষ্টা কৰিম সেইবিলাক দফা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আৰু বাকি যেনেবা NDFBৰ কেছৰ কথা বা জেলৰ পৰা ওলোৱাৰ কথা আৰু আপসুৰ কিছুমান ডেভেলপমেণ্টেল পেকেজৰ বহুত কথা আছে সেইখিনি মই চৰকাৰৰ লগত আলোচনা কৰি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে মই চেষ্টা চলাম। मावफुं जागोनना बेबाराव गोरोबथायाव थानाय 40 निफ्राय 60 बियाब दाफुंनाया थोंजों बिटिआरआव रां हरनाय भेन्सार फरायसालिफोरखौ सोरखारि खालामनायनि बाथ्राफोर आरो BKWSआव बिसायख'थि खुंनाय आरो गोबां फरायसालिमा गायसननाय जौगाथायनि खामानिफोरा मानोना बेबाराव बिटिआर गोरोबथानि दफाफोरखौ हाग्रामा महिलारि आरो सागानगिरि आफादनिफ्राय साफ्रोमबो मोनफ्रोमबो दफाखौ मावफुं जानायखौ हास्थायदों दिनैनि 6थि गोजोन गोरोबथा फालिनायनि गेजेरजों। फारसेथिं आसाम सरकार आरो भारत सरकारा गोजोन गोरोबथा खालामनायनि उनावबो जेलाव थानाय NDFB केदारफोरखौ माब्ला दिहुनगोन सोंथि सिखारो। फारसेथिं बिटिआरनि सागानगिरि प्रमद बर' बिथाङाबो बुङोदि गोदान जोलै एबा लाइमोनफोरखौ राजालामा सुबुंगुमा खालामफिननो गोनांथि गैयाजासे दफाफोरखौ मावफुंनो थाखाय नङाब्ला समबादि खालामना होआब्ला मोननाय मोनै एखेयानो जायो होननानै फोरमायो। मख'नो गोनांदि दिनै बिटिआर गोरोबथानि दफाखौनो मावफुंनांगौनि थाखाय भारतनि गाहाय मन्त्रि नरेन्द्र मदिनिसिम 10,000 पस्ट कार्डनि गेजेरजों आरो इमेलनि गेजेरजों 5,000 लाइजाम दैथायहरदों सागानगिरि आफाद एबसुआ। मोनसे खोथाखौ फोरमायनांगोन दि बिटिआर गोजोन गोरोबथा खालामनाय समाव आथिखालनिनो आसामनि गिबि मन्त्रि हिमन्त बिश्व शर्मा बिथाङा बै समाव गोबां बिफाव लादोंमोन। नाथाय बिथाङा नैबे समाव गोरोबथानि दफाखौ मावफुंनायाव मा राहा लायो समाजो फोरमायगोन। গতিকে এই চুক্তিবিলাক যেটো কৰিছে এই চুক্তিটো অকল হোৱাইট পেপাৰ নহয় ইয়াত শহীদসকলৰ তেজ লাগি থাকে। সেই অঞ্চলৰ সংগ্ৰাম কৰা ৰাইজৰ আশা আকাংক্ষাৰ কথা তাতে নিহিত হৈ থাকে আৰু সেই চুক্তিৰ ওপৰত নিৰ্ভৰ কৰে সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যেটো উন্নয়নৰ কথা শান্তিৰ কথা সহবাসস্থানটো সুগম কৰাৰ কথা বিভিন্ন কথাবিলাক তাতে লিপিবদ্ধ হৈ থাকে আৰু তাত নিহিত হৈ থাকে। গতিকে ভাৰত চৰকাৰে বিটিআৰ চুক্তি বা ইয়াৰ আগত যিবিলাক চুক্তি হৈ গৈছে এই চুক্তিবিলাক 100% ৰূপায়ণ কৰিব লাগে আৰু দেশৰ নাগৰিকসকলক নিজৰ অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে এইখিনি সুবিধা কৰি দিব লাগে। গতিকে বিটিআৰ চুক্তি বহুতখিনি ৰূপায়ণ হ'ল ইয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বা ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছো। কিন্তু যিখিনি চুক্তি এতিয়ালৈকে ৰূপায়ণ হোৱা নাই আৰু এই যিখিনি দফা বাকি আছে সেইখিনি কোনো কাৰো বিৰোধী নহয় কোনো কাৰো কন্ট্ৰভাৰ্সি হ'ব লগা নাই কোনো জাতি জনগোষ্ঠীৰ কাৰণে এটো বিৰোধী নহয়। গতিকে সেইখিনি অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে
যাহাতে নৱপ্ৰজন্মই বা আহি থকা প্ৰজন্মই পুনৰ ৰাজপথলৈ আহিব লগা নহয় তেখেতসকলে যাহাতে গুণগত শিক্ষা ল'ব পাৰে সায়েন্স আৰু টেকনলজিটো তেখেতসকলে আজি শিকিব পাৰে আৰু নিজকে সুস্থ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে আৰু দেশখন আগুৱাই যোৱাত তেখেতসকলে সহায় কৰিব পাৰে যাহাতে তেখেতসকলৰ মূল্যৱান সময়বিলাক ৰাজপথত আহি ৰ'দে বৰষুণে ট্ৰেন লাইনত আহি আন্দোলন কৰিব লগা নহয় এই কথাবিলাক নজৰ দি পেলাই দায়িত্বত থকা কৰ্তৃপক্ষ বা ভাৰত চৰকাৰ অসম চৰকাৰ যিমানখিনি কনচাৰ্ণ অথৰিটিছ আছে সেইসকলে এই চুক্তিবিলাক 100% ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব লাগে মই সেইটো অনুৰোধ জনাইছোঁ কিছুমান দফা বাকী আছে আৰু সেইটো প্ৰচেছত আছে গতিকে প্ৰচেছত যদি দীঘলীয়া কৰি দিয়ে সেইটো পোৱা নোপোৱা একে হয় সেইকাৰণে এটা সময়ত সেইটো সমাপ্ত কৰিব লাগে যে অকল বড়ো চুক্তি নহয় বিভিন্ন সময়ত চুক্তি কৰা হয় এই চুক্তিবিলাক যথা সময়ত বা দিয়াৰ এটা টাইম থাকে এই সময়ত সমাধান নকৰে বা চুক্তিটো ৰূপায়ণ নকৰে যাৰ কাৰণে সমস্যা হৈ জীয়াই থাকে গতিকে এই সমস্যাবিলাক সমাধান কৰিব লাগে সেইটো মই অনুৰোধ কৰিছোঁ